হেল্ল' এভৰিৱান আজি বতৰটো ডাৱৰীয়া কয় নহয় ৱেডাৰ ডিমাণ্ডছ আজি বনালোঁ মই চিকেন কিন্তু মই তেল একেবাৰে ব্যৱহাৰ কৰা নাছিলোঁ দেই প্ৰথমতে মই ফ্ৰাইং পেনখনত চিকেনখিনি দি দিলোঁ অলপ সময় ভাজি লোৱাৰ পিছত তাতে অলপমান নিমখ দিলোঁ দেখিছেনে বাৰু মাংসখিনিৰ পৰা তেল ওলাব আৰম্ভ কৰিছে ইয়াতে মই সৰু আলু কেইটামান কাটি দি দিছোঁ এইখিনি অলপ সময় ভাজি লৈছোঁ আৰু আনফালে মই বিলাহী জলকীয়া নহৰু আৰু দুটা পিঁয়াজ পুৰি পেলাই এটা পেষ্ট বনাই ল'লোঁ আৰু সেই চিকেনখিনিতে মই দি দিছোঁ এইখিনি ভালকৈ অলপ সময় ভাজি ল'লোঁ আৰু ভাজি লোৱাৰ পাছত তাত মই দিছোঁ অলপমান আদা আৰু লগতে লাই শাকখিনি মই অলপ সময় সিজিব দিলোঁ আৰু সিজাৰ পাছত তাতে অলপমান জালুকৰ গুড়ি দি দিছোঁ আৰু তাৰ পাছতে পানী মই আধা কাপ দিছোঁ কাৰণ মই বেছি জোল বনোৱা নাছিলোঁ আৰু শেষত মই অলপ ধনিয়া কাটি দি দিছোঁ আপোনালোকে যদি হেল্থি কিবা খাম ভাবে এই চিকেন ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে আজিলৈ ইমানে পুনৰ লগ পাম আন এটা ভিডিঅ'ত বাই